Hello friends, welcome back to our YouTube channel SK School of Economics. Our today's topic is CRR and SLR. Now the question is, what is CRR and what is SLR? Actually, CRR and SLR are two types of monetary policy which are used to control or maintain the balance between growth and inflation. তাৰ মানে CRR আৰু SLR মানিটাৰী পলিচি ৰিজাৰ্ভ বেংকে ইউজ কৰা দুই ধৰণৰ মানিটাৰী পলিচি যাৰ জৰিয়তে ৰিজাৰ্ভ বেংকে ইকনমি এখনত তোমাৰ বিকাশ আৰু মুদ্ৰাস্ফীতিৰ মাজৰ যোনটো সম্পৰ্ক সেই সম্পৰ্কটোক মেইনটেইন কৰি ৰাখে, বেলেন্স কৰি ৰাখে। তো আমি CRR আৰু SLR বিষয়ে জানিবলৈ আমি NDTL বিষয়ে জানিব লাগিব। সো NDTL মানেনো কি? NDTL হৈছে NDTL। উই নো এবাউট NDTL। তো NDTL মানে কি হয়? NDTL মানে হৈছে নেট ডিমাণ্ড এণ্ড টাইম লাইবিলিটিজ। নেট ডিমাণ্ড এণ্ড টাইম লাইবিলিটিজ মানেনো কি হয়? একচুৱেলি যেতিয়া মানুহে বেংকত টকা এটা জমা থয় তাত দুই ধৰণে জমা হয়, নেট ডিমাণ্ডৰ ওপৰত হয় এণ্ড টাইম লাইবিলিটিজ। আমি ধৰি লওক ছাপ'জ এটা পইচা এটা জমা থ'লোঁ, 100 crores আমি টকা এটা জমা থ'লোঁ। চ' আমি নেট ডিমাণ্ড, যেতিয়া আমাৰ নেট ডিমাণ্ড থাকিব আমি অন ডিমাণ্ড টকাটো উলিয়াব পাৰিম, আমাৰ প্ৰয়োজন সাপেক্ষে আমি 100 crore পৰা পইচাটো উলিয়াব পাৰিম। কিন্তু আমি ধৰি লওক টাইম লাইবিলিটিছৰ ক্ষেত্ৰত কি হয়, আমি টকাটো এটা নিৰ্দিষ্ট সময়, আমি ধৰি লওক টকাটো 1 yearৰ কাৰণে থ'লোঁ, টকাটো 1 yearৰ কাৰণে যদি থওঁ আমি সেই 1 year পিছতহে টকাটো উলিয়াব পাৰিম। চ' এইটো হৈছে নেট ডিমাণ্ড এণ্ড টাইম লাইবিলিটিজ। That means that to know about CRR and SLR, we must know about NDTL. NDTLৰ বিষয়ে আমি জানিব লাগিব। Now, discuss briefly. So, what happened that some individuals or suppose governments or any private institution actually deposit their money, যোনটো ইনকামৰ পৰা তেওঁলোকৰ টকা আহে, যোনটো ধৰা কিছুমান ইণ্ডিভিজুৱেল কিংবা গভৰ্ণমেণ্ট আৰু প্ৰাইভেট ছেক্টৰ কিছুমান ইনকাম থাকে নিজৰ, সেই ইনকামৰ যোনটো মানিটো তেওঁলোকে সেইটো কি কৰে, বেংকত জমা থয়। আইদাৰ ইন দ্য ছেভিংছ একাউণ্ট, আইদাৰ ইন দ্য ছেভিং একাউণ্টছ অৰ ইন দ্য কাৰেণ্ট একাউণ্ট। তেওঁলোকৰ যি একাউণ্ট থাকে তাত তেওঁলোকে টকাটো জমা থয়, নিজৰ ইনকামৰ যোনটো টকা সেইটো জমা থয়। চ' আমি CRR আৰু SLR বিষয়ে জানিবলৈ আমি এতিয়া উদাহৰণস্বৰূপে ছাপ'জ কোনোবা ব্যক্তিয়ে বা কোনোবা এটা প্ৰতিষ্ঠানে 100 crores rupees এটা বেংকত জমা থ'লে, ডিপ'জিট থ'লে। তো এইটো তেওঁ ডিপ'জিট থ'লে, কিন্তু যেতিয়া জমা থয় এই বেংকৰ হাতত 100 crores ডিপ'জিট হৈ গ'ল, ডিপ'জিট হৈ গ'ল, কিন্তু বেংকে গোটেই সম্পূৰ্ণ 100 crore সেই জমা হোৱাৰ পিছত লোন হিচাপে কিন্তু মানি মাৰ্কেটত এৰি দিব নোৱাৰে, মানুহৰ মাজলৈ দি দিব নোৱাৰে, বা এইটো মাৰ্কেটত আহিব নোৱাৰে যে 100 crore দি দিব। কাৰণ ইয়াত কিছুমান RBI, যোনটো আমাৰ RBI ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, চেণ্ট্ৰেল বেংক হয়। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াটো আমাৰ ইণ্ডিয়াৰ চেণ্ট্ৰেল বেংক হয়, যোনে কিছুমান নিয়ম বান্ধি দিছে যে কিয় এই 100 crore উলিয়াই দিব নোৱাৰে। ইয়াৰ ক্ষেত্ৰত কি কৈছে যে RBI কি কৈছে যে 4% এটা যোনবোৰ কমাৰ্চিয়েল বেংক থাকে, কমাৰ্চিয়েল বেংকবোৰে এই 4% rupees এটা RBIত জমা থ'ব লাগে, ডিপ'জিট ৰাখিব লাগে, ডিপ'জিট ৰাখিব লাগে। 4% এটা ডিপ'জিট ৰাখিব লাগে, জমা থ'ব লাগে। কিন্তু ইয়াৰ ওপৰত সেই কমাৰ্চিয়েল বেংকবিলাকে কোনো ইণ্টাৰেষ্ট নাপায়, নো ইণ্টাৰেষ্ট অন দিছ এমাউণ্ট। এতিয়া আমাৰ 100 crores 4% কিমান হ'ল? 4 crores। চ' 4 crores গুচি গ'ল, থাকিল কিমান? 96 crores। এতিয়া আকৌ RBI কৈছে যে এই 96 crores আমাৰ যোনটো এইটো 4 crores থ'লে এইটোক কোৱা হয় CRR, ডেট মিনছ কেছ ৰিজাৰ্ভ ৰেচিঅ'। CRR বুলি কোৱা হয় ইয়াক, কেছ ৰিজাৰ্ভ ৰেচিঅ'। আৰু এইটো RBI ইন দ্য কেছ ফৰ্মত ৰাখে, কেছ ফৰ্মত তাত ডিপ'জিট হয়। এতিয়া আমাৰ থাকিলে কিমান? 96 crores। সেই 96 crores পৰা আকৌ 19.5% rupees এটা RBI কৈছে 19.5%, ডেট মিনছ 19.5 crores rupees এটা আকৌ কমাৰ্চিয়েল বেংকবোৰে নিজৰ লগত জমা ৰাখে, তেওঁলোকে ডিপ'জিট ৰাখিব লাগিব।
নিজৰ লগত এই ৰুপিছটো 19.5 crores কমাৰ্চিয়েল বেংকবোৰে নিজৰ লগত জমা ৰাখে তো আমাৰ হাতত এতিয়া ফাইনেলি কিমান থাকিল 96 পৰা যেতিয়া আকৌ 19.5 গুচি গ'ল আমাৰ হাতত থাকিলে তোমাৰ আমাৰ জমা থাকিলে 76.5 crores rupees আমাৰ হাতত থাকিলে এই 5 একচুয়ালি সেই যোনটো বেংকত ব্যক্তি বা প্ৰতিষ্ঠানে 100 crores থৈছিলে তাৰ পৰা তাত থাকিল গৈ 76.5 টো থাকিলে 76 আৰু এইটো যোনটো আমাৰ 19.5 গ'ল এইটো কোৱা হয় SLR statutory liquidity ratio এটা আৰু এইটো আমাৰ লিকুইড ফৰ্মত জমা হয় কমাৰ্চিয়েল বেংকত মানে যেতিয়া বিচাৰে এইটো কেশ ফৰ্মত উলিয়াব পাৰে লিকুইড ফৰ্ম আহি গ'ল সো আমি বুজিলো CRR and RBI দুটা SLR একচুয়ালি RBI দুটা পলিসি যত CRR টো কেশ ৰিজাৰ্ভ ৰেশিও হিচাপে কম্পালসৰিলি RBI জমা ৰাখিব লাগিব কমাৰ্চিয়েল বেংকে এন্ড নিজৰ লগত এটা হেতু হৈছে আমাৰ এতিয়া বৰ্তমান 4% হৈ আছে 4% তো আমি CRR হিচাপে আৰু SLR টো হৈছে 19.5% যোনটো কমাৰ্চিয়েল বেংকে নিজৰ লগত ৰাখে সো আমাৰ বাকি থকা 76.5 crore টো হৈছে লোনেবল এমাউন্ট যোনটো আমি মাৰ্কেটত এৰি দিব পাৰিম লোন হিচাপে সো এটো হৈছে আমাৰ বেসিক কনসেপ্ট CRR and SLR যে CRR SLR টো গোল যে আমি CRR টো হৈছে RBI নিজৰ লগত এটা ডিপোজিট ৰাখে আৰু SLR টো কমাৰ্চিয়েল বেংকে নিজৰ লগত ৰাখে সো এতিয়া কি হৈছে যে নাও আমি যেতিয়া আমি ডিসকাস কৰিম সাপোজ এটা ইকোনমি এখনত ইনফ্লেশন হৈ আছে ইনফ্লেশনৰ সময় এটা ইনফ্লেশনৰ সময়ত কি কৰিব ৰিজাৰ্ভ বেংকে ইনফ্লেশনৰ সময়ত এটো ৰিজাৰ্ভ বেংকে কি কৰিব CRR and SLR দুইটা বহাই দিব মানে RBI নিজৰ লগত CRR কেশ ৰিজাৰ্ভটো বহাই দিব সাপোজ 6% কৰি দিব SLR টো এপিনে 20% কৰি দিব সাপোজ তেতিয়া যোনটো আমাৰ available loanable amount এটো সাপোজ কমি গুছি যাব 76.5 crores পৰা এটো ডিক্ৰিজ হৈ যাব that means আমাৰ মানি সাপ্লাই MS টো কমি গল মানি সাপ্লাই টো আমাৰ মাৰ্কেটত কমি গল আৰু যেতিয়া মানি সাপ্লাই মাৰ্কেটত কমিব obviously ডিমান্ড কমি যাব মানুহৰ হাতলৈ টকাটো কম আহিলে ডিমান্ড কমি যাব ডিমান্ড কমাৰ লগে লগে বস্তু এটা প্ৰাইস কমি যাব প্ৰাইস কমি যায় প্ৰাইস কমি যোৱাৰ লগে লগে ইনফ্লেশন obviously ইনফ্লেশন টো মানে ইকোনমিখনত ইনফ্লেশনো কমি আহিব এনেকৈ এন্ড যেতিয়া ইনফ্লেশন নহয় ডিফ্লেশন হ'ব ইয়াৰ উল্টাটো হ'ব CRR and SLR টো কমাই দিব এটো লোনেবল এমাউন্ট টো বাঢ়ি যাব মানি সাপ্লাই বাঢ়ি যাব মানুহৰ ডিমান্ড বাঢ়িব ডিমান্ড বাঢ়াৰ লগে লগে প্ৰাইস বাঢ়ি যাব বাঢ়ি আকৌ এগেইন এটা ষ্টেবল সাৰ্কামটেন্সত আমাৰ আকৌ ইকোনমিখন আহি যাব সো কিন্তু এই ক্ষেত্ৰত কি হয় যে এই RBI গুটে প্ৰফিট মাৰ্জিন টো মেইনটেইন কৰি ৰাখে ধুনিয়াকৈ এই বস্তু CRR আৰু SLR সহায়ত সো finally we can say that CRR and SLR are two types of monetary policy used by the RBI to control or maintain the balance between inflation and growth যত নেকি CRR টো এটা 4% CRR এটা নিৰ্দিষ্ট এমাউন্ট RBI নিজৰ লগত ৰাখে and SLR টো কমাৰ্চিয়েল বেংকে নিজৰ লগত এটা ফিক্সড হিচাপে ৰাখে Thank you